বাউলী ফাগুন ধাৰাবাহিকৰ অংকিত প্ৰকৃততে কোন, অংকিতৰ ঘৰ ক'ত, কাৰ সৈতে আছে প্ৰেমৰ সম্পৰ্কত, সকলো সবিশেষ জানিবলৈ অলপ স্কিপ নকৰাকৈ অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাই থাকিব। নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। তেন্তে আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। সুন্দৰ অভিনয়ৰ জৰিয়তে বাউলী ফাগুন ধাৰাবাহিকত অংকিতৰ চৰিত্ৰত অভিনয় কৰা অভিনেতাজনৰ প্ৰকৃত নাম হ'ল শুভ্ৰনীল বৰা। 16 ডিচেম্বৰত ডিব্ৰুগড় জিলাত অভিনেতাজনৰ জন্ম হৈছিল। অভিনেতাজনৰ পৰিয়ালত আছে মাক, দেউতাক আৰু তেওঁ। শুভ্ৰনীল বৰাৰ পিতৃৰ নাম হ'ল ভাস্কৰ বৰা আৰু মাতৃৰ নাম হ'ল প্ৰণতি বৰা। বন্ধু বান্ধৱীসকল, আপোনালোকে বাৰু বাউলী ফাগুনত অভিনয় কৰা অংকিতৰ অভিনয় চাই কেনেকুৱা পাইছে? যদি ভাল পাইছে তেনে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু যদি নতুনকৈ আমাৰ চেনেলটো চাই আছে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব বুলি আশা ৰাখিলোঁ। অন্য এটা নতুন ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ। জয় আই অসম।